ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা মন আকাশৰ তৰা নামৰ ধাৰাবাহিকখন আপোনালোকে নিশ্চয় চাইছে। সেই ধাৰাবাহিকতে এটা চৰিত্ৰ মই কৰিবলৈ আহিছোঁ, মেকআপ লৈছোঁ। অৱশ্যে টেলিকাষ্ট হৈ গৈছে কেইবাটাও এপিছ'ডত, মানে মোৰ কেৰেক্টাৰটো আহি পেলাই ফূৰ্তি ফাৰ্তাৰ মাজেৰে মেকআপ লৈছোঁ। তাৰ মাজতে দুপৰীয়াৰ খোৱা, আজি মানে খোৱাত আমাৰ পৰ্ক বনাইছে, মানে গাহৰি। আমি যিসকলে নাখাওঁ, মই নাখাওঁ, গতিকে আমি যিসকলে নাখাওঁ আছুতীয়াকৈ আমাৰ খাদ্য থৈ দিছে, দালি ভাত, নিৰামিষ ভাজি, সৰু মাছৰ ভাজি এখন। গতিকে তেনেকৈ আমি বেলেগে খাইছোঁ আৰু বাকীসকলে যেনিবা বেলেগে খাব। এফালে আমাৰ ৰুহি, তেওঁ আমাৰ এই চিৰিয়েলখনত ডাবল কেৰেক্টাৰ কৰিছে, পাৰিজাত আৰু নীলা। তাই খুব ভোক লাগিছে বোলে, শ্বুটিঙৰ মাজত আহিছে দৌৰা দৌৰিকৈ খাবলৈ। ইফালে আমাৰ এইটো মেকআপ আৰ্টিষ্ট জানটো, এই সহায় কৰি দিছে। গতিকে ৰুহিয়ে অকণমান সময় পাওঁতে তাই তৰাতৰিকৈ ভাতকেইটা খাই লৈছে বাৰু। আমি এতিয়া নাখাওঁ, আমি অকণমান দেৰিকৈ খাম। তাৰপিছতে আৰু ভাত পানী খাই উঠি পেলাই মানে শ্বট আছিলে ৰাতিৰ, সেইখিনি দিলোঁ। আমাৰ পৰিচালক চিম্পল গগৈ ডাইৰেকশ্যন কৰি আছে। ইফালে ৰুহিৰ আজি এটা এক্সিডেণ্ট চিন আছিলে, গতিকে অৱস্থা নাই, মুখত গোটেই তেজ লৈ। যি নহওক, আমি কেনেকৈ কাম কৰি আছোঁ, আপোনালোকে মৰম দিব, চাই থাকিব মন আকাশৰ তৰা ৰং চেনেলত। ধন্যবাদ, আকৌ লগ পাই থাকিম।